Guys, welcome to my next mini vlog. তো কি খবৰ আপোনালোকৰ আশা কৰো সকলোৰে ভাল আৰু মোৰ ফালৰ পৰা সকলোলৈকে মাঘ বিহুৰ শুভেচ্ছা যাচিলো এতিয়া আমি খানা খোৱা ঠাই পালোহি আৰু এয়া ভেলাঘৰ সাজা আছে যে দেখিছে আৰু এতিয়া সবৰে গাঁৱে গাঁৱে ভেলাঘৰ সাজিব আৰু এয়া খানা খাবলৈ মানুহবোৰ গোট খাইছে আৰু এইটো উৰুকা খানাহে আৰু এটা খানা বাকি আছে সেই খানাটো ক'ত হ'ব কিহৰ কাৰণে খানাটো কৰা হ'ব তো জানিবলৈ হ'লে মোৰ ভিডিঅ'বোৰ চাই যাব লাগিব এয়া খুৰীয়ে ভাত দিছে আৰু গোটেইবোৰে একেলগে বহি খানাটো খোৱা গৈছে আৰু এয়া কলপাত দেখিছে কলপাততে আজি খানাটো দিয়া হৈছে তো এইবিলাকে আছিল আজিৰ খানাৰ আইটেম খানা খাই ঘৰ পালো আৰু ঘৰ পাই এতিয়া মই কাপোৰ চিলাব লৈছো বিহু বুলি ৰৈ থকা নাই এয়া আকৌ নিজৰ কাম নিজে কৰি গৈ আছোঁ মানে ইমাৰ্জেঞ্চি এযোৰ কাপোৰ চিলাই দিব লাগে চ' ৰাতি হ'লেতো মই চিলাই দিব লাগে নিজৰ দায়িত্ব পালন কৰিবই লাগিব এয়া আকৌ মাছ ফ্ৰাই কৰিলোঁ বিহু বুলি আজি ভালকৈ এসাঁজ খাম আজিৰ ভিডিঅ'টো ইমানেই যদি ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ বাই বাই